ৰাম চন্দ্ৰ আহিছে ৰভাতল কৰিছে তাকে দেখি আমাৰ কইনাই আজ একেলগে নাচিছে হৰি বোলা হৰি 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 কি দিয়ক নতুন 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 কইনা লাজ কৰিয়া নে কি নাম আপোনাৰ পংখী শইকীয়া আৰু আপোনাৰ কোন কোন আছে পলাই মানে ঘৰৰ পৰা বোলাকচোন অকণমান আগুৱাই যাওক পিছফালে আপোনালোক থাকিব দেই ভাত পানী খাই যাব ক'ৰ পৰা আনিলে এখেতে কিবা সুধিব বোলে নমস্কাৰ নতুন জীৱন আৰম্ভ কেতিয়া বিয়া কৰা আজিয়ে বিয়া কৰা হয় নেকি আৰু ক'ত কইনাজনীৰ ঘৰ ক'ত বাৰু যোৱাবাৰী অঁ আৰু আপোনাৰ ঘৰ ক'ত ৰঙিয়া বা ইমান দূৰৰ পৰা কইনাজনীক লৈ গৈছে কালি নাম তিহঁতৰে ছোৱালী মাল মাতুৰ কইনাজনী ঘৰত কোন কোন আছে আপোনাৰ মা দেউতা আছে ভাই ককাই নাই তুমি অকলে ভাল পাই বিয়া হ'লা নে চাই চিন্তি ভাল পা বহুত দিনৰ চিনাকি হে ঠিক আছে তোমালোকৰ দাম্পত্য জীৱন শুভ তাকে কামনা কৰিছোঁ দেই ভালদৰে থাকিব ধন্যবাদ ইফালে অকণমান মাতিছে আহকচোন এই বিয়া কৰিলে বহুত যত গম পাই না এওঁ মাতিব তাতে যাব লাগিব যাবই লাগিব উপায় নাই আপোনালোক নকয় নাই নেকি নতুনকৈ বিয়া হৈছে আপোনালোক অঁ ঠিক আছে খুব ভাল লাগিল আপোনালোকৰ যুগ্ম যুৱক খবৰ ভাল লাগিল কি প্ৰেম কৰি বিয়া কৰিছে নে পলাই আনিছে পলাই অঁ পিছে আপোনাৰ বয়স কিমান আপোনাৰ বয়স কিমান 35 আৰু কন্যাজনীৰ বয়স কিমান ঠিক আছে ভাল কথা চৰকাৰে এটা নীতি নিয়ম আছে ল'ৰা 18 বছৰ বয়সত বিয়া হ'ব লাগে ছোৱালী 18 বয়সত বিয়া হ'ব লাগে আৰু ল'ৰা 21 বছৰ হ'ব লাগে তেওঁলোকৰ যুগ্ম জীৱন ঠিকেই আছে তাতকৈ যে কমত যদি বিয়া কৰে কিন্তু আজিকালি জেল খাব লাগিব আৰু কম বয়সত বিয়া হ'লে কিন্তু স্বাস্থ্যৰ প্ৰতি হানি হয় সেইকাৰণে আমাৰ ধৰ্মৰ ৰাইজক অনুৰোধ কৰিছোঁ নিজৰ ল'ৰা ছোৱালী যেন অতি কম বয়সত যদি বিয়া নিদিয়ে তাক বিয়া ভাষাত আবদ্ধ নহয় ঠিক আছে ধন্যবাদ ৰাইট কেনে পালে দৰা কইনা বিয়া খাব আহিব